নমস্কাৰ। আজি আমাৰ ষ্টুডিঅ'ত আন্ধেৰী ঘাটৰ ষ্টুডিঅ'ত আজি বৰ্তমান আমাৰ মাজত উপস্থিত জোনমণি দাস অৰ্থাৎ আমাৰ টিভি ষ্টুডিঅ'ত বৰ্তমান আমি জোনমণি দাসৰ জনপ্ৰিয় গীত যিহেতু ছ'চিয়েল মিডিয়াত বৰ্তমান জনপ্ৰিয় হৈ আছে জোনমণি দাস আৰু তেখেতৰ গান আৰু কণ্ঠ এয়া আমাৰ মাজত আহি উপস্থিত হৈছে জোনমণি দাস। এয়া জোনমণি আন্ধেৰী ঘাটৰ ষ্টুডিঅ'ত বৰ্তমান জোনমণি বহিছে। জোনমণি, তুমি কেতিয়াৰ পৰা এই গানৰ লাইনে গৈছিলা বা কেনেদৰে প্ৰচেছ কৰি আছিলা? তোমাৰ এনেকুৱা ধুনীয়া কণ্ঠ আৰু কেনেকৈ আখৰাসমূহ কৰিছিলা? মই একচুৱেলি ক্লাছ 5 মানৰ পৰা গীত গাবলৈ চেষ্টা কৰিছিলোঁ। মানে মোৰ ঘৰত ইমান এটা মানে আৰ্থিক সম্বল নাছিলে। মই তেতিয়া আমাৰ ঘৰত এটা সৰু বক্স আছিলে। বক্সটোত মানে জুবিন দাৰ গীত কেতিয়াবা শুনি কিনে শুনি চেষ্টা কৰি আছিলোঁ। তেনেকুৱাকৈ মই শুনি আজি গীত গাবলৈ চেষ্টা কৰি আছোঁ আৰু আগলৈকেও কৰি যাম। এয়া জোনমণিতো সকলো কথা ক'লাকে, তেওঁৰ প্ৰতিভা কেনেদৰে তেওঁ গান গাইছিল বা কেনেকৈ আখৰাসমূহ কৰিছিল। তেওঁ যিহেতু বহুত দুখীয়া ঘৰৰ ল'ৰা, তেওঁতো ভাঙি পাতি ক'লে আপোনালোকক। আমাৰ ষ্টুডিঅ'ত যিহেতু আমাৰ আন্ধেৰী ঘাটৰ ষ্টুডিঅ'ত আজি তেওঁক নিমন্ত্ৰণ কৰা হৈছিল। যিহেতু জোনমণি, তুমি যিহেতু জুবিন দাক বহুত ভাল পোৱা, অৰ্থাৎ জুবিন দাৰ গানসমূহ বহুত ভাল পোৱা, তুমি জুবিন দাৰ কোনটো গান তুমি আমাৰ এই আন্ধেৰী ঘাটৰ ষ্টুডিঅ'ত তুমি গাবা? মোৰ জুবিন দাৰ সকলোবোৰ গীতে ভাল লাগে। তাৰে ভিতৰত আজি মই মায়াবিনী চংটো গাবলৈ লৈছো। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, গোপনে আহি ইয়াৰ কোনত তুমি যে মোৰ শুকান বনত নিহুৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেশৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানত গান মোৰ সেই খবৰ পাব তোমাৰ। এয়া জোনমণি কণ্ঠত, আমি জোনমণি দাসৰ কণ্ঠত এয়া গান শুনিলো জুবিনদাৰ মায়াবিনী। বহুত সুন্দৰ হৈছে। তেওঁ বহুত এটা প্ৰতিভা থকা ল'ৰা আৰু তেখেতৰ সুৰ আৰু তেখেতৰ মাত বহুত সুন্দৰে। আজি আমিও নিমন্ত্ৰণ কৰি আনিছো। গাঁৱৰ পৰাই উঠি অহা ল'ৰা বা প্ৰজন্ম, মঞ্চ দিব পাৰো যদি নিশ্চয় আগবাঢ়ি যাব পাৰিব। থেংক ইউ। আচলতে এওঁ প্ৰচেছ কৰি থাকিলে আৰু বা আপোনাৰ আগবাঢ়ি যাব পাৰিব, আৰু তেওঁ কাম ভাল যদি মঞ্চ দিয়ে তেওঁ আগুৱাই যাব পাৰিব। আজি আমি তেখেতৰ গান শুনি বা তেখেতৰ প্ৰতিভা শুনি আমি আজি আন্ধেৰী ঘাটৰ টিভি চেনেলত তেখেতক আজি নিমন্ত্ৰণ কৰিছো। আমাৰ টিভি চেনেলক কি ক'বা তোমাৰ? আপোনালোকৰ এই ষ্টুডিঅ'ত মই অনাগত দিনত আকৌ আহিম বুলি প্ৰতিশ্ৰুতি দিলো আজি, যাতে আৰু এনেকুৱাকৈ সুযোগ দিয়ে আপোনালোকে গীত গাবলৈ। দাসৰ ভাষণ আমি বৰ্তমান দেখাই দিলো। আজি শ্ব'টো ইমানতে সামৰিব লাগিব, যিহেতু টাইমো হৈ গৈছে।